নমস্কাৰ দিগবাণী ইউটিউব চেনেল আপোনালোক সকলোকে মই শিৱানীয়ে পুনৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকক আমাৰ কালেকশ্যনৰ অলপ বেলেগ কালেকশ্যন দেখুৱাম বুলি ভাবিছোঁ। টচৰ ছিংগল চাদৰ ৰিহা এনে চিম্পল যোৰা আৰু মিচিং পাৰি মই আপোনালোকক দেখুৱাম। তেতিয়াহ'লে আহক আমাৰ কালেকশ্যনখিনি চাই লওঁ। মই আপোনালোকক প্ৰথমতে টচৰ ছিংগল চাদৰবোৰ দেখুৱাই লওঁ। ধুনীয়া ধুনীয়া ছিংগল চাদৰ হয়। এইটো হৈছে আঁচলটো, গোটেই গাতে কাম আছে, টচৰ হয়। ছিংগল চাদৰ, এটা আঁচলটো আৰু টচৰ ছিংগল চাদৰৰ প্ৰাইচ হৈছে 3200। আৰু এখন টচৰে ছিংগল চাদৰ দেখাইছোঁ, এইখন হয় আৰু মাজত চিম্পলকৈ কাম আছে, সৰু সৰুকৈ কাম আছে। চাদৰখন এইটো হৈছে আঁচলটো, আৰু এখন আপোনালোকক দেখুৱাম টচৰে হয়, টচৰে ছিংগল চাদৰ হয়। এইটো আঁচলটো আৰু গোটেই গাতে কাম আছে, অৰেঞ্জ কালাৰ আছে ফুলটো। আঁচলটো আৰু গোটেই গাতে কাম আছে এনেকৈ চিম্পলকৈ। আৰু এখন দেখুৱাওঁ টচৰ ছিংগল চাদৰ, এইখনো ধুনীয়া হয়। এইটো হৈছে আঁচলটো, গাতে কাম আছে। এইটো আঁচলটো, চাদৰখন। আৰু এখন আপোনালোকক দেখুৱাওঁ চাদৰ, টচৰে হয়। এইটো হৈছে আঁচলটো, গোটেই গাতে সেনেকৈ কাম আছে চিম্পলকৈ। ধুনীয়া হয়নে চাদৰখন? ভাল হয়, ধুনীয়া হয় চাদৰখন। মই আপোনালোকক টচৰ একেবাৰে চিম্পল কাপোৰ কেইযোৰমান দেখুৱাম, একেবাৰে চিম্পল হয়। এইটো হৈছে আঁচলটো, সৰু সৰুকৈ কাম আছে গাত, চিম্পলকৈ। আৰু ইয়াৰ মেখেলাখন মই আপোনালোকক দেখুৱাই দিওঁ। এইখন হৈছে মেখেলাখন, মেখেলা। এই কাপোৰযোৰত ছাইড পাৰি আৰু ব্লাউজ নাই, একেবাৰে চিম্পল হয় যোৰাটো। মেখেলা আৰু চাদৰহে আপোনালোকে পাব। আৰু এই যোৰাবোৰৰ প্ৰাইচ হৈছে 5500। চিম্পল যোৰা হয় টচৰ, 5500 প্ৰাইচটো। আৰু এটা যোৰা দেখুৱাওঁ আপোনালোকক। এইটো হৈছে আঁচলটো, গাত সৰু সৰুকৈ কাম আছে, একেবাৰে সৰু সৰুকৈ কাম আছে গাত। আৰু ইয়াৰ মেখেলাখন মই আপোনালোকক দেখুৱাই দিওঁ। এইখন হৈছে ইয়াৰ মেখেলাখন, মেখেলাখন টচৰ হয় যোৰাটো। ইয়াৰ ছাইড পাৰি ব্লাউজ পিচ নাই। আৰু এই যোৰাটোৰ প্ৰাইচ হৈছে 5500। চিম্পল যোৰা হয় টচৰ। এতিয়া মই আপোনালোকক টচৰ ৰিহা দেখুৱাওঁ। টচৰ ৰিহা হয়, আৰু ৰিহাখনৰ প্ৰাইচ হৈছে 2500। আৰু এইখন হৈছে টচৰ ৰিহা, ধৰিব পাৰিছে এইটো। আৰু টচৰ ৰিহাবোৰৰ প্ৰাইচ হৈছে 2500। আৰু বেলেগ ডিজাইন আছে, মই আপোনালোকক দেখুৱাই দিওঁ। বেলেগ ডিজাইন আছে, চিম্পল আছে ডিজাইনবোৰ। এখন হৈছে এখন টচৰ ৰিহাই হয়। আৰু এটা আছে ডিজাইন, এইটো এটা ডিজাইন আছে, টচৰ ৰিহা হয় আৰু প্ৰাইচ হৈছে 2500।
এতিয়া মই আপোনালোকক মিচিং পটি দেখুৱাম মেখেলা চাদৰ আৰু সাইড পাৰি সকলোৰে কাৰণে আছে এটা সাইড পাৰি কেটা হয় এটা সাইড পাৰি আৰু মেখেলাৰ কাৰণে আছে চাদৰ কাৰণে আছে মিচিং পটি হয় মিচিং পটি হয় আৰু মিচিং পটিৰ প্ৰাইস আছে 2500 বেলেগ বেলেগ কালাৰ আছে মই আপোনালোকক দেখুৱাই দিও কালাৰবোৰ এইটো আছে গ্ৰীনত আছে এটা আছে সাইড পাৰি মেখেলা চাদৰ আৰু চাদৰৰ সাইড পাৰি কাৰণে আছে আৰু ব্লাউজৰ কাৰণে আছে আৰু পটিটোৰ প্ৰাইস হৈছে 2500 এইটো এটা পটি হয় চাদৰ মেখেলা আৰু চাদৰৰ সাইড পাৰি হয় মই দেখাই দিছো আপোনাক ভালকে ধুনিয়া হয় কালাৰ কম্বিনেশনটো বহুত ধুনিয়া হয় মিচিং যেহেতু পটি হয় এটো আৰু এটো প্ৰাইস হৈছে 2500 আৰু এটা আছে পাৰি এটো আপোনাক দেখাই দিছো এটা সাইড পাৰি চাদৰৰ পাৰি এটা আৰু এই পটিটোৰ প্ৰাইস আছে 2500 এতিয়া মই আপোনালোকক কটন গাড়ী দিয়া কাপোৰ কেইজমান দেখুৱাম সিম্পল কাপোৰ হয় পিন্ধিবলৈ বহুত কমফৰ্টেবল পাব আপোনালোকে এটা হৈছে আঁচলটো আৰু গোটেই গাতে একদম সিম্পল কে কাম আছে একেবাৰে সৰুকে কাম আছে আৰু ইয়াৰ সাইড পাৰি আৰু ব্লাউজ পিসটো মই আপোনালোকক দেখাই দিছো এটা আছে সাইড পাৰি এটা সাইড পাৰি আৰু এইটো হৈছে ব্লাউজ পিসটো আৰু ইয়াৰ মেখেলাখন মই আপোনালোকক দেখাই দিও এইখন হৈছে ইয়াৰ মেখেলাখন মেখেলাখন আৰু গোটেই কাপোৰটো ৰেডি টু ওয়্যাৰ থাকিব আৰু প্ৰাইস হৈছে 2500 আৰু ইয়াৰ মই আপোনালোকক বহুত কালাৰ কম্বিনেশন আছে বহুত বেলেগ কালাৰ আছে মই আপোনালোকক সকলো কাপোৰ দেখাই দিও এজুকে এইটো হৈছে আঁচলটো আৰু একেবাৰে সিম্পল কে কাম আছে গাত আৰু ইয়াৰ সাইড পাৰি আৰু ব্লাউজ পিস মই আপোনালোকক দেখাই দিও এইটো হৈছে সাইড পাৰি আৰু ব্লাউজ পিসটো একেবাৰে সিম্পল কে হয় এইটো ব্লাউজ পিস আৰু কাপোৰযোৰ মেখেলাখন মই আপোনালোকক দেখাই দিও এখন হৈছে ইয়াৰ মেখেলাখন আৰু কাপোৰবোৰ ৰেডি টু ওয়্যাৰ থাকিব আৰু প্ৰাইস হৈছে 2500 আৰু ইয়াৰ বেলেগ কালাৰ কম্বিনেশন আছে মই আপোনালোকক দেখাই দিছো এটোটা আছে কালাৰ কম্বিনেশন আৰু আছে এটোটা আছে আৰু দেখাইছো আপোনালোকক এটোটা আছে কালাৰ কম্বিনেশন এটোটা আছে আপোনালোকক যেনেকুৱা কালাৰ কম্বিনেশন লাগে তেনেকুৱা কালাৰ কম্বিনেশনে দিব পৰা যাব আৰু এটা আছে গ্ৰীনত পিন্ধিবলৈ বহুত কমফৰ্টেবল পাব আৰু হ্যান্ড ওয়াশ কৰিব পাৰিব আপোনালোকে আমাৰ আজি কাপোৰ কালেকশনখিনি চাই আপোনালোকে নিশ্চয় ভাল পাইছে বুলি ভাবিছো যেহেতু আজি আপোনালোকক বেলেগ ধৰণৰ কাপোৰ দেখালো টছৰ ৰিহা দেখালো টছৰ সিঙ্গল চাদৰ দেখালো মিচিং পাৰি আপোনালোকক দেখালো আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ কিবা কাপোৰ চাম বুলি ভাবে তেতিয়াহলে প্লিজ আমাক জনাব কমেন্ট কৰিব কমেন্ট বক্সত আৰু যদি আপোনালোকে আমাক কিবা কাপোৰ অৰ্ডাৰ কৰিম বুলি ভাবে টছৰ কাপোৰ অৰ্ডাৰ কৰিম বুলি ভাবে তেতিয়াহলে আপোনালোকে প্লিজ আমাক আমাৰ কন্টাক্ট নম্বৰ দিয়া থাকে ভিডিঅ'ত আপোনালোকে আমাক কলও কৰিব পাৰে মেছেজও কৰিব পাৰে আৰু আমাৰ বুটিখন আছে শিৱসাগৰ এটি ৰোডত হোটেল স্কাই চেফৰ ওচৰত আপোনালোকে যদি আমাৰ বুটিকত আহিম বুলি ভাবে আহিব পাৰে আজি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে বুলি আশা ৰাখিছো আৰু এনেকুৱা নতুন কালেকশন লৈ আপোনালোকৰ ওচৰত অতি সোনকালে আহি আছো আজিলৈ মই বিদায় লৈছো নমস্কাৰ